বেটি তাই লাজ পাই গুচি গেল তই কাৰ আগত ভাষণ দিবা আহে মোক জ্ঞান দিবা শুনাব আমি এটা ভিডিঅ' বনাইছিলো সো ভিডিঅ'ৰ এটা ডায়লগ মই কম তেলচুৰা আপোনালোক শুনাব ঐ তেলচুৰা তহঁতৰ দেউতাৰে কেনে মানুহে চিক্ৰেটৰ পেকেটত বিড়ি ভৰাই খাই লাজ লাগি গৈছে দে মোৰ আমাৰ দেউতাক এনকে নকওঁ তোনাৰ জেঠি যি হৰলিক্সত টেপাত চেনি ভৰাই থৈ আমি কিবা ক'বা যাওঁ নেকি কি কয় বঢ়িয়া বঢ়িয়া আৰু কি কৰা আৰু এই সিদিনা যে গৈছিলা গৰু লৰাবলৈ ক'লে গৰুটো লাঠি দি লৰাই থৈ আহিলা ঢেৰ ভিডিঅ' তোমালোকে তেনেকুৱা ফানি ভিডিঅ' তুমি দেখুৱাই আছা আৰু কি দেখুৱাব কওক আচ্ছা তাৰ চাগে বেছি মনত নাই সাগৰিকা আৰু তেলচুৰা দুয়োজনী কৰি দেখুৱাব সাগৰিকা আৰু তেলচুৰা সম্পৰ্কটো কি ভায়েক নেকি সম্পৰ্কটো আচলতে ক'ব গ'লে এই সাগৰিকা মাহীয়েক হয় তেলচুৰাৰ অ মাহীয়েক হয় নেকি আৰু আমি দুজন আচলতে ককা হওঁ ককা হয় ককাক মাহীয়েক আৰু নাতিনী বঢ়িয়া দিয়া তেলচুৰা তুমি কোৱাচোন 2 গুণ 4 হয় না হয় বাইদেউ 3 গুণ 9 হয় না হয় বাইদেউ তুমি ইতান কোৱাচোন 9 গুণ কিমান বা বাইদেউ আপনি কম বুদ্ধিয়াক নহয় দক কি বুদ্ধিয়াক হলো আপ নিজে হলি হাত গীতা লৈছে মোক টান গীতা দিছি বঢ়িয়া আৰু এই কাপোৰ ধুৱে যে আৰু এটা আছিলে তেলচুৰা তোনাৰ মাইৰা যদি 1 ঘণ্টাত 4খন কাপোৰ ধুই তোনাৰ খুইৰেৰে আৰু মাইৰা লগ লাগি 1 ঘণ্টাত কেইখন কাপোৰ ধুব বাইদেউ নৰব কিয়া হেন্দে দুও মেলমাৰি থাকোঁতে 1 ঘণ্টা যাব বঢ়িয়া বঢ়িয়া ধন্যবাদ আৰু কিবা মনত আছে এই কেমেৰাত চাই পেলাই কোৱা কেমেৰাত চাই কোৱা আৰু এইফালে আমাৰ কণমানি দুজনীয়ে শুনিছে চাইছে দেই তেলচুৰা তুমি পানীত থকা 5 বিধ জীৱন নাম কোৱাচোন ফেকলি এটাহে কলা ফেকলিৰ মায়াক ফেকলিৰ দেউতাক ফেকলিৰ পেয়াক ফেকলিৰ বায়াক তুমি বৈধ্য জানা বঢ়িয়া সুন্দৰ বহা তেলচুৰা মানে কি আচলতে তেলিয়া হয়নে বৰ সুন্দৰ খুব ধুনীয়া আৰু সাগৰিকা ন সাগৰিকা খুব ধুনীয়া অভিনয় কৰে কেতিয়াবা চাদৰ মেখেলা পিন্ধিও লয় কিন্তু ন হয়নে চেনেলটো ষ্টাৰ্ট কেতিয়া কৰিছিলে আপোনালোকে মাইকটো মই যেতিয়া প্ৰথমে চেনেলটো খুলিছিলো 2012 মই চেনেলটো খুলিছিলো তেতিয়া চেনেলটোৰ নামটো এতিয়া বৰ্তমান মোৰ চেনেলৰ নাম হৈছে বা আমাৰে কম আমি কাম কৰি আছো ভইচ আছাম আৰু তেতিয়া চেনেলটোৰ নাম আছিল আগতে মোৰ নামেই আছিল মোৰ নাম অৰূপ জ্যোতি দাস বুলি নামটো আছিল কিন্তু 2017 ছেপ্টেম্বৰৰ পৰা টিচাৰ ডে কেইদিনমান আগৰ পৰা চেনেলটোত আমি ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ চ' ফাৰ্ষ্ট এই দুজনৰ ভিডিঅ' এটা দিছিলোঁ মই কিন্তু সিমান এটা ভাইৰেল হোৱা নাছিল কিন্তু কোনোবাই কি কৰিলে ভিডিঅ'টো মোৰ ইউটিউব চেনেলৰ পৰা ডাউনলোড কৰি ফেচবুক পেজ এটাত পষ্ট কৰি দিলে তাৰপিছত ফেচবুকত সেই ভিডিঅ'টো উইদিন 5 ডেজ মানে 5 দিনৰ ভিতৰত 5 লাখ ভিউ অতিক্ৰম কৰি গ'ল তাৰমানে ফেচবুকত তাৰ পিছৰ পৰা হয়তো চেনেলটোৱে মানুহ গম পালে এইটো চেনেলত এওঁলোকৰ ভিডিঅ' আছে তাৰপিছত লাহে লাহে ভিডিঅ'বিলাক অলপ তাৰমানে ভিউ হ'ব ধৰিলে আৰু এতিয়া তাৰমানে আমাক তেলচুৰাক বা বাইদেউক ইমান মৰম মানুহে দেখুৱাইছে যে 1 লাখ ছাবস্ক্ৰাইবাৰ ধেমালি কথা নহয় অসমৰ কাৰণে 1 লাখ ছাবস্ক্ৰাইবাৰ আমাৰ হৈছে উইদিন 6 মান্থ মানে 6 মাহৰ ভিতৰত আমাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে আৰু আমি আশা কৰোঁ ভৱিষ্যতেও তেলচুৰাক এনেকৈ মৰম আৰু চেনে দি থাকিব বুলি আৰু আমি ভাল ভাল ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰিম নিশ্চিতভাৱে আৰু আমাৰ এটা প্ৰয়াস তেওঁলোকক উৎসাহ দিয়াৰ আৰু সেইবাবে আমি তেওঁলোকক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিলো আৰু তেলচুৰা আৰু সাগৰিকা দুইজনে ধুনীয়াকৈ অভিনয় কৰিবা আৰু ভাল অভিনয় কৰে তেলচুৰাই হয়নে হয় আগলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আমাক দেখুৱাই থাকিবা ঠিক আছে আৰু কথা পাতিম এইবাৰ পুনৰ আহিছো এইসকল ভগ্নীৰ কাষলৈ ৰাভা ভগ্নী বুলি কৈছো তেওঁলোকক কাৰণ তেওঁলোকৰ টাইটেল ৰাভা হয়